ওদালগুৰিৰ নাহৰবাৰী কুলচিপাৰ সংযোগী পথৰ শোচনীয় অৱস্থা দৈনন্দিন যাতায়াতত জিয়াটো ভুগিবলগীয়া হৈছে শতাধিক পৰিয়ালে পথটোৰ দুৰৱস্থাৰ বাবে যিকোনো সময়তে সংঘটিত হ'ব পাৰে বৃহৎ দুৰ্ঘটনা বাৰিষাৰ পূৰ্বে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে দৃশ্যাংকই মুহূৰ্ত দেখুৱাইছো ওদালগুৰি নাহৰবাৰী কুলচিপাৰ সংযোগী এইটো পথ আৰু এই পথটোৰ শোচনীয় অৱস্থাৰ বাবে যাতায়াতত জিয়াটো ভুগিছে স্থানীয় যিসকল পথচাৰী আছে তেওঁলোকে জিয়াটো ভুগিবলগীয়া হৈছে শতাধিক পৰিয়ালে জিয়াটো ভুগিবলগীয়া হৈছে পথটোৰ দুৰৱস্থাৰ বাবে যিকোনো মুহূৰ্ততেই সংঘটিত হ'ব পাৰে ভয়ানক দুৰ্ঘটনা বাৰিষাৰ পূৰ্বে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে হয় অতিকে সংকটজনক অৱস্থা অতি শোচনীয় তাৰোপৰি ভয়ংকৰ অৱস্থা ইয়াত যিকেইটা গাঁত হৈছে যথেষ্ট একে থিয় হৈ মানুহ চিধা পৰিলে মানে ডাইৰেক্ট তল যাব মানুহ ইয়াত পৰিলে মানে কোনো বাচাৰ আশংকা নাই গতিকে এটা বিপদজনক এক মানে চৰম বিপদজনক বুলি কৈছোঁ এতিয়া আপোনাৰ এইটো যিটো নাহৰবাৰীৰ পৰা কুলচিপাৰ সংযোগী পথটো তাত এই অৱস্থা হৈছে এতিয়া পৌৰ বিভাগে আহিছে কিবা বাঁহৰে জেওৰা এখন দি থৈ গৈছে যদিও কোনো মানে ইয়াত মানে এইটো উপযুক্ত নহয় গতিকে আমি এই গাঁওখনৰ এই অঞ্চলৰ যথেষ্টখিনি মানুহ ইফালে অহা যোৱা কৰে মানে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে হস্পিটেললৈকে অহা যোৱা কৰে তাৰপিছতে যিখন এতিয়া ওচৰতে আছে নিকটৱৰ্তী ছাগলীকান্দা হাইস্কুল LP স্কুল আছে তাত যথেষ্ট সৰু সৰু ল'ৰা ছোৱালী অহা যোৱা কৰে গতিকে আমি এটা কথা জনাব বিচাৰিছোঁ আমি এটা কথা ইয়াত গম পাইছোঁ যে আমাৰ ইয়াত স্থানীয় জনপ্ৰতিনিধি আছে বিধায়ক আছে তেখেতসকলকো ধৰক আমাৰ এই অঞ্চলৰ ৰাইজে জনাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বা বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ মানে সঁহাৰি অহা নাই গতিকে আমি এতিয়া ৰাইজৰ হৈ আমি এটা দাবী জনাব বিচাৰিছোঁ যাতে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধিসকলেও অতি সোনকালে এই কামখিনি কৰি দিয়াৰ ব্যৱস্থা কৰক আৰু লগতে যিটো এতিয়া আগৰ যিটো কালভাৰ আছিলে সৰু কালভাৰ হয় সেই কালভাৰটোৰ যিটো পানীৰ ভিৰ এইটো আচলতে যথেষ্ট নহয় মানে সেই বিভাগত হয় ৰখাব নোৱাৰে সেইবাবে এটা কথা জনাব বিচাৰিছোঁ যাতে আমি এটা দাবী জনাওঁ যাতে এই কালভাৰৰ ঠাইত যাতে এখন RCC সৰু মানে RCC টাইপ মানে দলং এখন হয় সৰু দলং এখন আৰু তেতিয়াহ'লে যথেষ্ট মানে আমাৰ এই যিটো কৃষি ভূমিখিনিৰ ক্ষেত্ৰত বা আমাৰ যিখিনি খেতিয়ক ৰাইজ উপকৃত হ'ব আৰু লগতে আমাৰ যিটো যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হ'ব আমি এইখিনিকে আমি জনপ্ৰতিনিধিসকলৰ লগতে বিভিন্ন মানে আমাৰ দল সংগঠন সকলো আহিছে প্ৰত্যক্ষ কৰিছে চিপাৰ ইফালে কলাইগাঁৱৰ পৰা খৰিয়াবাৰীলৈকে দলংঘাট হৈ ইফালে চিপাঝাৰ পৰ্যন্ত গতিকে এই ৰাস্তাটোৰ যাতে মানে সোনকালে মেৰামতি কৰি ৰাইজৰ যাতায়াতৰ ব্যৱস্থাটো সুচল কৰে আৰু লগতে এই অঞ্চলৰ কৃষকখিনিক সকাহ দিবৰ কাৰণে উল্টা খুন্দা প্ৰতিৰোধৰ কাৰণে বিভাগীয় যিসকল বিষয়া কৰ্মচাৰী বা বিভাগীয় মন্ত্ৰী বিধায়ক আছে তেওঁলোককো মই ইয়াৰ দ্বাৰা অনুৰোধ জনাইছোঁ এই চেনেলৰ দ্বাৰা অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আমাৰ এই কৃষকৰ সমস্যাটো দূৰ কৰাৰ চেষ্টা কৰে যিহেতু আমাৰ কৃষিয়েই প্ৰধান উপজীব্য গতিকে মাকাইকান্দা দোং বান্ধৰ যিটো সুফল আমি পাব লাগিছিল সেইটো ক্ৰমান্বয়ে আমি তাৰমানে পৰা বঞ্চিত হৈ আহিছোঁ এইটো নদীত পৰিণত হোৱাৰ নিচিনা হৈছে